হাই নমস্কাৰ সকলোকে। আজি আকৌ নতুন ব্লগ এটা লৈ ওলাইছোঁ। বিহু খাব গৈছিলোঁ ঘৰত, আৰম্ভ যাত্ৰা। মাৰ ঘৰত গ'লোঁ। যোৱাৰ পৰা অহালৈকে অলপ আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ, আগবঢ়াইছোঁ আপোনালোকৰ আগত। প্লিজ ভাল লাগিলে কমেণ্ট, লাইক, ছাবস্ক্ৰাইব কৰি দিব, মোক আশীৰ্বাদ কৰিব আৰু যাতে ভালকৈ বনাব পাৰোঁ। মই ভালকৈ বনাব নাজানোৱে ভিডিঅ'বোৰ, তথাপিতো চেষ্টা কৰিছোঁ। আহক, গ'লোঁ বিহুৰ দমাহীৰ দিনাখন গ'লোঁ, উৰুকা ঘৰত খাই পেলাই পালোৱে টিউচক মৰমৰ গাঁওখনলৈ। সদায় আহিব মন, সদায় থাকিব মন। কি পিন্ধিছা কাণত? কি শুনা? কি চুম্বা কৰা না? মই ৰেকৰ্ডিং কৰি আছো, ইউটিউবত দিম কিন্তু এতিয়া। কিয় 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 কৈছ না? জুই পুৱাইছে, আমি জুই পাইছোঁ। মাই তিলৰ লাড়ু বনাই আছে, বগা তিলৰ লাড়ু বনাইছে। অলপমান তাতে বহি বহি ভিডিঅ' বনালোঁ। তিল ভাজি আছে। তাৰপিছত মাঘৰ 1 তাৰিখে গ'লোঁ মাৰ ঘৰৰ ওচৰতে, আধা ঘণ্টা দূৰ হ'ব, আধা ঘণ্টামান। ঔকুচিৰ থান বুলি এখন আছে, তাত গ'লোঁ। গৈ পেলাই সেৱা ল'লোঁ। আমি যাওঁতে প্ৰায় 4টামান বাজিছে। গধূলিকৈ গৈছোঁ কাৰণ বহুত মানুহ হয় ন দিনত। পালোঁ। শিৱৰ থান হয়। ধুনীয়া লাগে বুলি শুনি আছিলোঁ, যাব মন আছিলে, পাই গ'লোঁ। ধুনীয়া ডাঙৰ এৰিয়া, বহুত মানুহ হয়, কিন্তু এইখিনি টাইমত মানুহ নাই। মানুহবিলাক ৰাতিপুৱাৰ ভাগতে গৈছে, যিহেতু মাঘৰ 1 তাৰিখ। হাজবেণ্ডৰ মোবাইলৰ পৰা ভিডিঅ' মই গম নাপাওঁ, পিছতহে গম পাইছোঁ। 2টামান ক্লিপ দিছোঁ বাৰু তেখেতৰ মোবাইলৰ পৰাও। মই গমেই নাপাওঁ, খঙে উঠিছে। ভিতৰৰ পৰা ছেম, বাহিৰৰ পৰাও একে, ভিতৰৰ পৰাও একে। গেটখন প্ৰায় একে আৰু। গোটেই মন্দিৰটো দেখাইছোঁ অলপমান। ইয়াৰ এটা খাচ কথা হ'ল, এডাল বৃহৎ গছ, যিডাল গছৰ কাৰণে মন্দিৰটো বিখ্যাত। আহক দেখাই আছোঁ। এইটো মেইন মন্দিৰ হয়। আগতে ভিতৰত যাব দিছিলে, এতিয়া নিদিয়ে। বেৰ দি দিছে এতিয়া, আগতে নাছিলে। চাকিটো জ্বলালোঁ বাবাৰ ওচৰত। আকৌ এখেতৰ মোবাইলৰ ভিডিঅ', গমেই নাপাওঁ মই। এড কৰি দিছোঁ আকৌ, পিছতহে দিছে। বাৰু যিয়ে হওক, এখেতে যে মোক ভিডিঅ' বনাই দিছে, তাতে বহুত ধন্যবাদ এখেতক। গমেই নাপাওঁ মই পিছৰ পৰা। আৰু আছে 1টা নে 2টা, সেৱা কৰা সেইখিনিত দেখাইছে। মেইন মন্দিৰ। ইয়াতে কৃষ্ণ গোসাঁইৰ থাপনা আছে, আসন আছে। প্ৰসাদ দি আছে। সকলোকে জাপ বান্ধি দিয়ে, আমি জাপ বুলি কওঁ ভগৱানৰ কাপোৰ। এতিয়া চাওক, গছ
বৃহৎ আকাৰৰ গছ, মানে গছডালৰ বিশেষত্ব এই যে গছৰ পৰা নামি শিয়াৰবিলাক আছে যে, মানে শিপা বুলি কওঁ আমি কথিতত, শিপাবিলাক আহি আকৌ নতুনকৈ গছ হৈছে। এই দেখাত মানে এনে লাগে যেন হাতী এটা হৈছে, মানে বেলেগ বেলেগ ছাইডৰ পৰা এংগলৰ পৰা চালে এনে লাগে যেন হাতী হৈছে, ক'ৰবাত জিৰাফ হৈছে, ক'ৰবাত ঘোঁৰা হৈছে, মানে এনেই আৰু বিশ্বাসে মিলয় হৰি, এনেকৈ আছে ন কথা এষাৰ। চাওক, আগতে ইয়াৰ ওচৰলৈকে যাব মানে দিছিলে, কিন্তু গম পালোঁ যে এতিয়া মানে সেই কৰিছে, তাত মানে ভেঁকুৰ লগা বুলি কৈছে, সেইকাৰণে মেডিচিন দিছে কাৰণে ওচৰত যাব দিয়া নাই। আগতে ইয়াতে চাকিবিলাক দিব দিছিলে, মানে ওচৰত গৈ পেলাই ইয়াতে দিছিলে মানুহবিলাকে চাকি। মই মা, এখেত, ল'ৰা আৰু বাকী মানুহবোৰো বাৰু হ'ল আৰু যাব। সেৱা চেৱা কৰিলোঁ। সিফালে এটা নদীও আছে, মানে সেইটোত মোৰ বনোৱা নহ'ল ক্লিপ, ভাল লাগে, সেইটোতো গৈ ফুৰি আহিলোঁ। উৎপাত চাওক, কোৱাত বহিব গৈছোঁ চাওকচোন, বহিব গৈছোঁ তাত, বহি ফটো উঠিব, তাতে আমাক ফটো মাৰা ইয়াত, বাকী বেলেগত হ'লে ফটো নুঠে, তাতে উঠিব গৈছে। যাওঁ আৰু এতিয়া, বহুত টাইম হ'ল, থাকিলোঁ, ভালে লাগিল, যাব ওলাইছোঁ, গৈ পেলাই বাবাই নিলে আৰু এয়া চবটো বজাই দিওঁ অকণমান। যাওঁ, বহুত ভাল লাগিল সঁচা, অন্তৰৰ পৰা ভাবিলে মানে ভগৱানে নিয়ে ন, সেইটো মানে মই বহুত ক্ষেত্ৰত প্ৰমাণ পাইছোঁ। তাৰপিছত এই চাওক না, ক'ত গ'লোঁ, হাৰিভাঙা আমাৰ ওচৰত আছে, হাৰিভাঙা কলীয়াগোসাঁই থান, জানে জনাসকলে বাৰু, এইখনো এখন মানে বিখ্যাত থান হয়। কলীয়াগোসাঁই আছে আমাৰ শ্ৰীকৃষ্ণ গোসাঁই, মনেৰে যি ভাবে ইয়াত আহি পেলাই সেইটোৱে হয়, এনেকৈ কয়। গতিকে বহুতবাৰ গৈছোঁ, কিন্তু তাতে গ'লোঁ, কাৰণ দিনত বহুত মানুহ, 1 তাৰিখে বহুত মানুহ এইবিলাকত, মানে হেঁচা ঠেলা, ভালকৈ ভগৱানক চাবও নাপায়, সেৱাও কৰিব নাপায়, কিন্তু ইয়াত গৈ পেলাই মানে ধুনীয়াকৈ চালোঁ, ধুনীয়াকৈ হেৰি কৰিলোঁ, সেৱাও কৰিলোঁ, চাকি জ্বলালোঁ, আৰু বঢ়িয়াকৈ ভিতৰত যাম অকণমান, দিনত গৈ ভাল লাগে, কিন্তু মানুহৰ কাৰণে মানে ল'ৰাৰ কাৰণে নগ'লোঁ, মানুহ নহয়, ল'ৰাৰ কাৰণে নগ'লোঁ, ইমান কি দিগদাৰ কৰে ন, বহুত উৎপাত। এয়া গোসাঁই, আমাৰ কলীয়া গোসাঁই, চাওক কি ধুনীয়া, ওচৰৰ পৰা ভিডিঅ' বনাব পাৰিছোঁ, বহুত ভাল লাগিছে। এয়া দেউক লগ পালোঁ, দেউক সুধিলোঁ কিবাকিবি, দেউৰ লগত কথা ক'লোঁ, ভাল লাগিলে। এখন কিতাপো দিলে দেউৱে, মানে তাৰ মানে সৃষ্টিৰ কথা, কলীয়া গোসাঁইৰ প্ৰসাদ চসাদ দি দিলে। এয়া ফটোৰ পজ দিছে আমাৰ জানমণি, মাৰ মানে কণ্ট্ৰল কৰাটোৱে দিগদাৰ, মায়ে পাৰে তাক কণ্ট্ৰল কৰিব, ইমান উৎপাত কৰে ন ল'ৰাই। এয়া দেউ কিবাকিবি বহুত ক'লে আমাক, ভাল লাগিল। তাৰপিছত এয়া মোৰ মৰমৰ গাঁওখন, মা কালীৰ মন্দিৰটো এয়া হ'ল দিয়ক, গ'লোঁ, এয়া আহিলোঁ, ঘূৰিলোঁ ঘৰলৈ, বহুত দুখ মনত, কি কৰিব আৰু, 2 তাৰিখ গধূলি আহিলোঁ, আহিবতো লাগিবই, আহি পেলাই বহুত দুখ লাগে সঁচাই, এখেতে মানে ঠাট্টা কৰি আহে ৰাস্তাই, তুমি ইয়াতে থাকা কৰিবা বোলে, কাৰণ মই মানে যাওঁকৈ থাকোঁ বন্ধ পালে, আৰু যাওঁ মই, ভাল লাগিল। মাৰ ঘৰখন মেইন, বাকী যিয়ে হওক, পৰঠা চৰঠা খালোঁ, ক'তো শান্তি নাই ল'ৰাৰ, চাওকচোন। এয়া ব্ৰিজ পালোঁ, আকৌ আহিলোঁ দিয়ক। বিহুটো ভালে গ'ল বাৰু, আপোনালোকৰ কেনে হ'ল জনাব কমেণ্ট কৰিবচোন, মোৰো ভাল লাগিব অলপ, যে চাইছে মানুহে, কমেণ্ট কৰিছে বাৰু, ভালে বেয়াই কৰিব, আকৌ উৎসাহ দিব দেই। ঠিক আছে, হেপী বিহু সকলোকে, বাই বাই।